নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই মোৰ মিনি ভ্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আয়ুষৰ স্কুলৰ সৰস্বতী পূজালৈ গ'লোঁ। ভাবিলোঁ আপোনালোককো অলপ দেখুৱাওঁ, গতিকে অলপ ক্লিপ কৰি লৈছোঁ ভিডিঅ'বিলাক। যাই বহুতে ভাল লাগিল। আয়ুষৰ কিছুমান লগৰো আয়ুষকো অলপ চিনাকি কৰাই দিলোঁ, লগতে ময়ো অলপ চিনাকি হ'লোঁ। আৰু আমাৰ আয়ুষ ব্যস্ত হৈ আছে, কোনে চকলেট খাই আছে, কোনে চিপছ খাই আছে, সেই চাই আছে। সি আৰু মোক কৈ আছে চিপছ খাব, চকলেট খাব। এনেকৈ আমি পুষ্পাঞ্জলি লৈ প্ৰসাদ লৈ আৰু লগতে ভাতো দিয়ে, গতিকে ভাত পানী খাই ঘৰলৈ গুচি আহিলোঁ। গতিকে ভিডিঅ'টো চাবচোন সকলোকে কেনে লাগিল আৰু কমেণ্ট কৰি জনাব। বাই বাই।